Hello guys, কি খবৰ আপোনালোকৰ? স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ' লৈ আৰু আজি মোৰ কেমেৰামেন মই বেলেগ ৰাখি লৈছো মোৰ ভন্টিক মই কেমেৰামেন ৰাখি লৈছো আৰু আজি আমি এটা যাবলৈ ওলাইছো যোৰহাটলে যোৱাৰ আগতে গা চাবিলাক ধুই লওঁ ধুনীয়াকৈ ভাত পানী খাই লাহেকৈ ওলাই যাম আৰু কি হয় আপোনালোকক মই ৰাস্তাত দেখুৱাই যাম A few moments later ভাত পানী খাই আমি দুইটা ওলাই আহিলো মই আৰু ভন্টি ওলাই আহিলো যোৰহাট পাম আৰু 10 মিনিটমান লাগিব কোনডোখৰ পালোঁ এতিয়া গম পোৱা নাই মই ৰাস্তাতে আহি পিনে ৰখিছোঁ মাহী ঘৰ পাই গ'লোহি আহিলোঁ ফুলনিখন আপোনাৰ মই ফটো প্ৰথম দেখুৱাই লওঁ হা ধুনীয়া লাগিছে পানী দিয়া নাই আৰু মোৰ চুৰে নিলে আকৌ একজনী মাবো লৈ গ'ল এক লাইন আছিলে একদম খালী কৰি লৈ গ'ল অঁ চুৰ ওলাইছে যোৰহাটত আৰু মাহী হাই কৰি দিয়ক নমস্কাৰ দেই মাহী হয় আমাৰ একদম বৰ ধুনীয়া বস্তু এটা আছে কি বস্তু ৰ'বা মই লৈ আহিছোঁ এইখিনিহে ভাল লাগিছে বেছিকৈ জেট প্লেন ফুলি আছে এইকেইটা খ্ৰীষ্টমাছ এবাৰে ফুলে সেইফালে এটা ফুলি আছে এইটো দিছা নাই ইয়াৰ পাতটো কি ধুনীয়া এইজোপা বেছি ভাল লাগিছে মজা লাগিছে এইজোপা লৈ যাবা আছে ন পানী দিয়া আমাৰো পানী দিয়া নাই এইকেইদিন পানী মানে ঠাণ্ডাৰ কাৰণে দিয়া নাই আৰু কি ক'বা গাইজ মানে ময়ো আহিছোঁ আহোঁতে কি হ'ল আমাৰ মায়ে মানে বাৰ ঘৰত মানে চশমাযোৰ পাহৰি আহিলে চশমাযোৰ লৈ আছোঁ বুলি সেইকাৰণে মই মানে চশমাযোৰ এতিয়া মানে বুকুত বান্ধি লৈ ফুৰিব লগা হৈছে সেয়া দেখিবলৈ পাইছে আমাৰ ইয়াৰ কাব্যম নমস্কাৰ কোৱা হাই কৈ দিয়া মাহী ঘৰত আহিলোঁ এতিয়া ভাত খাই আছোঁ এবাটি দুবাটি দিছে মোক খাবৰ কাৰণে মই নোৱাৰিছোঁ চাই গোটাই দিছোঁ আৰু झूठ बोलो बार बार झूठ बोलो যিমান পাৰোঁ সিমান খাই আছোঁ আৰু দেই এই পিছে দেখা yeah boy এতিয়া কেমেৰাটো মই মোৰ ভণ্টি হাতলৈ তুলি দিছোঁ তাই গোটেই পৰিৱেশটো দেখাব क्या बढ़िया था गुरु এয়া আমাৰ কাব্যম আমি এতিয়া মাহী ঘৰত আহিছিলোঁ এয়া মাহী ল'ৰা হয় আৰু কাব্যমে আমাক তাহাঁতক কুকুৰ পোৱালিকেইটা দেখাই দিব ন কাব্যম হয় নাই প্ৰথমটো এইটো হৈছে মাহীহঁতৰ কুকুৰ পোৱালি বহুত কিউট হয় আৰু এটা আছে এইপিনে সোমাই আছে ই নাৰাই হৈ থাকিলে ই নিদিয়ে যাবলৈ এইটো পোৱালি শুই আছে বহুত কিউট হয় 2000 years later
ফাইনেলি গাইজ আহি পিনে আমি ঘৰ পালোহি যোৰহাটৰ পৰা আৰু ভিডিঅ' ইমান বনাব নোৱাৰিলোঁ যদিও মানে যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব কিন্তু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব